N24 লাইভলৈ সকলোকে স্বাগতম জনাইছোঁ। এই মুহূৰ্তত দিব লৈছোঁ এটা খবৰটো হৈছে হোজাই জিলাৰ লংকা আৰক্ষী চকীৰ অন্তৰ্গত জোঠাং বস্তি গাঁৱৰ জমিৰ আলীৰ ঘৰত যোৱা ৰাতি 7:30 বজাত এটা ঘটনা সংঘটিত হয়। ঘটনাটো সংঘটিত কৰে জমিৰ আলীৰ ছোৱালীৰ জোৱায়েক আমিৰুদ্দিনে যোৱা ৰাতি 7:30 বজাত মদ খাই তাৰ লগত আৰু দুই এজনকো লৈ আহি শহুৰ শাহুৰীৰ লগত কাজিয়া কৰি ঘৰৰ আৰু শহুৰ শাহুৰীৰ লগতে আৰু কেইবাজনৰো গাত পেট্ৰল ছটিয়াই দি জ্বলাই দিব খোজে। পিছে জমিৰুদ্দিনৰ ওচৰ চুবুৰীয়াৰ লোকে দৌৰি আহি আমিৰুদ্দিনৰ হাতৰ পৰা চলাই কাটি পেলাই দি জমিৰ আলীৰ পৰিয়ালৰ লোকসকলক ৰক্ষা কৰে। আজি আমিৰুদ্দিন তথা তাৰ লগত অহা লগৰীয়াসকলৰ নামতো উদালি আৰক্ষী পহৰা চকীত এখন এজাহাৰ দিয়ে। ঘটনাটো কিয় আৰু কিহৰ বাবে সংঘটিত হৈছে সেয়া আৰক্ষীৰ তদন্তত পোহৰলৈ আহিব। গতিকে চাওক এই প্ৰতিবেদন। তোমার সঙ্গে যাচ্ছি তোমরা বুঝতেছো না তোমরা ঘটনাটো কি হৈছিল কওকচোন। সন্ধ্যা 7 বজাৰ লগে লগে আমি ভাত বনাই চোতালত বহি আছোঁ। গৰমত তেনেকুৱাতে আহি পেলাই এজন আমিৰ নামৰ ল'ৰা এজন আহি পেলাই আমাৰ পেট্ৰল ঢালি আমাক জ্বলাই পেলাই মাৰিবলৈ বিচাৰে জুই লগাই। তাৰপিছত পিছত যেতিয়া আমি চিঞৰ বাখৰ কৰি পিছত যেতিয়া মানুহ আহি পেলাই আমাক জীৱন ৰক্ষা কৰিছে। কোনে মাৰিবলৈ আহিছে? আমিৰ কোন হয়? আমিৰ আমাৰ জোৱাই হওক। তাৰ ঘৰ ক'ত? তাৰ ঘৰ ইয়াতে আমাৰ পেট্ৰল ঢালি জ্বলাবলৈ চেষ্টা কৰিছিল। পেট্ৰল ঢালি জ্বলাবলৈ কেইজনক? 4জনক পেট্ৰলৰ বটল লৈ আহিছে। পেট্ৰলৰ বটল লৈ আহিছে। আচ্ছা, পেট্ৰলটো আছে নে নাই? আছে এইটো বটল। কিয় মাৰিব আহিছে? কিয় মাৰিবলৈ আহিছে? আমাৰ ছোৱালীজনী পাগল মানুহ, পাগল ছোৱালী এজনী ক'ত কোন পালে ক'ত যে আমি দায়িত্ব নলওঁ। সি এতিয়া বিয়া পাতি তাই পেলাই আমি বিয়া দিয়া নাই। সি নিজে বিয়া বহিছে, সি নিজেই নিছে নি পেলাই এতিয়া আমাৰ লগত কিয় এনেকুৱা অসুবিধা কৰি আছে? আমাক জ্বলাই মাৰি দিব, এইটো কৰিব সেইটো কৰিব। ছোৱালীৰ লগত শাৰীৰিক নিৰ্যাতনৰ কিবা ঘটনা সংঘটিত হৈছিল নেকি? ছোৱালীটো গুচি যায় কাৰণেতো সি এনেকুৱা কৰে। ছোৱালীটো গুচি গ'লে আমাৰ লগত তেনেকুৱা কৰে। ছোৱালীটো গুচি যায় আমি কি কৰিম? এতিয়া ছোৱালীটো সৰুৰ পৰা য'ত পাত ত'তে যাগৈ। তেতিয়া যে আমি মানা কৰিছোঁ যে বিয়া পাতিব নালাগে, এইটো পাগল তই বিয়া নাপাতিবি। তেতিয়া লুকাই গৈ পেলাই কুটকুচ কৰি পেলাই ছোৱালীটোক বিয়া পাতিব। লুকাই গৈ পেলাই এতিয়া বিয়া পাতিছে। এতিয়া ছোৱালীটোক 2 দিন পাছে ঘৰ এৰি যায় গৈ। তাৰ ওচৰৰ পৰা যা, আমাৰ ঘৰৰ পৰা নেযা, তাৰ ঘৰৰ পৰা যা আৰু বিয়া আহি পেলাই আমাৰ লগত আন্দোলন কৰে। মানে হে তো আমার তো পাগলা সেরি এটা দুয়ানি আর ওয়াল আসামি জানে এটা যে পাগলা দেশে দেশে থাকে এটারে হে বিয়া করে শুনে তারে বার অনুরোধ করছি এটা বিয়া করো না, এটা বিয়া করলে এটা জামাই ভাই থা না। আর 3 হানো বিয়া কইছে হে জামাই ভাই রইছে না, থা তা আত্মা মেরে যায়। আপনার ছোৱালীজনী যায় গৈ না? এটা থা তা আত্মা মেরে যায় গিয়া 2 দিন যায় 3 দিন যায় না, 2-3 দিন পরে আবার আয়ে তে হে এই 2-3 দিন যায় গিয়া হে পাগলা যাতে হাল লাগিয়া জুৱাই আপোনালোকৰ পৰা টকা বিচাৰে নেকি? টকা বিচাৰে নেকি? আংগটান্ডে আবিছা না হে সেরি টান্ডে আবিছা কবিরাজি করে টা জানে আর দুনিয়ার মধ্যে জানে হে যেতে হালে পুলিশে থানার পুলিশেও জানে হে যেতে হালে হ্যাঁ তো হে পেট্রোলের বোতল লই আইছে টান মেরে পেট্রোল বাইকের দুয়া কই এই যে পেট্রোল ডাইলা দিব, এই যে পেট্রোল ডাইলা জ্বালাই দিব তো করে জ্বালাই দিব। আর কে আঙ্গুর কে জ্বালাই দিবি? কত লাগে আমার গেন্দা নাই, তোর লাগে আমার গেন্দা নাই, আমার লাগে গেন্দা তোর গেন্দা তুই বেচাছ আমার লাগে নাই কিরা। হ্যাঁ এটা কই এই মানে পেট্রোল ডালা হে শুরু পেট্রোল ডালছে তার বউরার রূপে আমার রূপে এই বেটাকে ধরবে না ধরছে যায় তুই
পেট্রোল ডালতে জুয়ার নাম কি? আমির জহরুদ্দিনের স্যার আমির গরকত গাঁৱৰ নাম কি? আপনার মজা থাকবে থানাত কিয় আহিছে? আমি কেস কৰিবলৈ আহিছোঁ থানা কাৰ নামত? আমি আমিৰুদ্দিনৰ নামত কেস কৰিবলৈ আহিছোঁ সি মোৰ সৰু ছোৱালী জোৱাই আমাক মাৰিবলৈ কালিতো আপোনালোকে দেখিছে শুনিছে শুনা পাইছে ঘটনাটো পেট্ৰল লৈ আহি পেলাই আমাক 4-5টা মানুহৰ গাত ঢালিছে জ্বলাবলৈ যেতিয়া চিঞৰ বাকৰ লগাই দিছোঁ ওচৰ চকীয়া মানুহ চবকেইটা আহি পেলাই পাছত সিহঁতে গুচি গ'ল পলাই ধৰিব আৰু নোৱাৰিলে তেতিয়া যে মানুহ নাহিলেতো আমাক মাৰিয়ে পেলালোহেঁতেন জুই জ্বলাই দিলেহেঁতেন হেৰি আধা ৰাতি আহিলে তেতিয়া মানুহে গমেই নাপায় আমাক মাৰিয়ে থৈ দিলেহেঁতেন সেইকাৰণে আজি আপোনালোকে কেছ দিব ন? অঁ কেছ দিম আমি কেছ কৰিম আমাক আৰু অপমান কৰিছে বহুত অপমান কৰিছে আমি সহ্য কৰিছোঁ কালি যে পেট্ৰলটো ঢালি দিলে যদি মেচ মাৰি দিলেহেঁতেন তো আমি শেষ হৈ গ'লো সব